মানে এটা ভিডিঅ' আছে যোনটো ভিডিঅ' স্পষ্টভাৱে গৰিমা গাৰ্গে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক নিজৰ মানুহ বুলি ভাবিছিলে, কিন্তু তেওঁলোকে গৰিমা গাৰ্গৰ লগত কি কৰিলে তো গাইছ সকলোৱে ভিডিঅ' চাওক। ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ, সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ, সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে, সেইটোৱে কথা। বিশ্বাস ভংগ হৈছে সেইটোৱে কথা। কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়, বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে। এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ, মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। যোনজন মানুহক নিজতকৈ আপোন বুলি ভাবিছিলে সেইজন মানুহে কি কৰিলে আৰু সেইকেইটা মানুহে কি কৰিলে গৰিমা গাৰ্গহেঁতৰ লগত। তো গাইছ সকলোৱে স্পষ্টভাৱে বৌয়ে কোৱা কথাটো স্পষ্টভাৱে আপোনালোকে শুনিছে যে নিজৰ মানুহ বুলি ভাবিছিলে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, কিন্তু তেওঁলোকে কি কৰিলে জুবিন দাক প্ৰি প্লেনিং কৰি হত্যা কৰি দিলে। তো গাইজ ভাবি চাওকচোন, যোনকেইটা কুকুৰে নেকি যোনটো কাঁহীত খালে সেইটো কাঁহীটোৱে ফুটা কৰি দিলে আৰু সেনেকুৱা মানুহজনকে মাৰি দিলে। নিজৰ ঘৰৰ মানুহ লিখা মৰম কৰিছিলে, নিজৰ ঘৰৰ মানুহ লিখা ভাবিছিলে। স্পষ্টভাৱে তেওঁৰ সম্পত্তি যিমান আছিলে চব পইচা তেওঁলোকে লৈছিলে, কিন্তু তেওঁলোকে আকৌ মাৰ্ডাৰ কৰিলে। কিয় এনেকুৱা কৰিলে বাৰু? ইমান পইচা পায়ো যোনজন মানুহে চব বস্তু শিকাই থৈ গ'ল সেইজন মানুহকে আজি আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল। কিন্তু এনেকুৱা দানৱকেইটাক বহুত কঠোৰ শাস্তি দিব লাগে, ডিঙিটো কাটি ওলমাই দিব লাগে। মানে মোৰ এইটো কথা আপোনালোকে পাহৰি যাওক যে হিমন্ত বিশ্ব শৰ্মাই সিহঁতক কিবা কৰিব, একো নকৰে। কৰিব লাগিব কোনে গম পাইছে? অসমৰ ৰাইজে, যোনটো নেকি জুবিন দাক ন্যায় দিব লাগিব। বা হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ কাৰণে এতিয়া চবৰ কাৰণে লাগি আছে, কিন্তু জুবিন দাৰ ন্যায়টো পাহৰি গ'ল। সেইকেইটা মানুহ সেইকেইটা কুকুৰকেইটাক কাটি তাতে মাৰিব লাগিছিলে, কিন্তু তেওঁ কি কৰিলে জেলত ভৰাই থ'লে। মোৰ হিচাপত অসমৰ ৰাইজ এতিয়া বহুত মানে নিষ্ঠুৰ আৰু হেৰি হৈ গৈছে, মানে যি নেকি আপোনালোকে সকলোৱে গম পায়। তাৰে মাজত কিছুমান মানুহ আছে যোনকেইটা মানুহ নেকি ইমান ডাঙৰ কথা কয়, বক্তব্য ৰাখিও এতিয়া সেইবিলাক বক্তব্য পালন নকৰে। কিন্তু কিছুমান মানুহ যুঁজাকেইটাই যুঁজি থাকে। কিন্তু এইটো কথা কৈছোঁ, বিজেপি চৰকাৰ দিনত জুবিন দাই সঁচাকৈ ন্যায় নাপায়তো নাপায়।